নমস্কাৰ, আজি মোৰ চেনেলটোত পুনৰ নতুন এটা ভিডিঅ' লৈ মই আহিছোঁ, য'ত নেকি লাজ কচি জিলিমিলিৰ লগত চেনি পুঠি মাছ বইল কৰি বনালোঁ। আহকচোন চাওঁ কেনেকৈ বনালোঁ। প্ৰথমে মই চব্জিখিনি অলপ ভাজি লৈ তাত নিমখ হালধি এড কৰি মই পানীকণ দিলোঁ। পানীকণ দিয়াৰ পাছতে উতল অহাৰ পাছত মই বিলাহী এটা কাটি তাত এড কৰি দিলোঁ। বিলাহীটো দিয়াৰ পাছতে উতল 5 মিনিটমান অহাৰ পাছতে মই মাছকেইপিচ চেনি পুঠি মাছকেইপিচ মই তাত ঢালি দিলোঁ। তাতে দিয়াৰ পাছতে মই পুনৰ আকৌ ৰচুন কেইফুটামান আধা খুন্দাকৈ তাত দি দিছোঁ আৰু আধা খুন্দাকৈ দিয়াৰ পাছত মই সম্পূৰ্ণ 5 মিনিটমান সময় মানে ৰচুনৰ ভাৱটো যাবলৈ কাৰণে উদং কৰি ৰাখিলোঁ। তাৰ পাছতে মই আকৌ ধনিয়া, ৰচুন পাত, পিঁয়াজ পাত দি মোৰ চব্জিকণ এনেদৰে বনালোঁ মই আজি। আৰু আপোনালোকেও খাই চাব আৰু কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।